रोजा सिनेमार गीत दिल है सोता सा सोती सी आशा 1992 और 2024 सनर जीवन और आनंदर रूपरेखा। दिल है छोटा सा छोटी सी आशा 1992 सनर कथा। তেতিয়া আশাৰ সুৰ বতাহত গুণগুণাই আছিল। মানুহৰ মুখত আশাৰ প্ৰতিচ্ছবি বিৰিঙি আছিল। সেই সময়ত ৰোজা নামৰ হিন্দী কথাছবিখনে জনপ্ৰিয়তা লাভ কৰিছিল আৰু সেই চিনেমাৰ দিল হে সোতা সা সোতি সি আশা গীতটো মানুহে হৃদয় ভৰি ভাল পাইছিল, গাইছিল। যিসকলে গাব নোৱাৰিছিল সেইসকলে গীতটোৰ সুৰ গুণগুণাইছিল। मस्ती भरे मन की भोली सी आशा তেতিয়াৰ জীৱন যাত্ৰা হয়তো বৰ্তমানতকৈ অধিক সহজ আছিল যদিও মানুহৰ গড় আয়ুস আছিল প্ৰায় 55-56 বছৰ। অৱশ্যে মানুহবোৰ সুখী আছিল আৰু সুখ যেন হৃদয়ে হৃদয়ে বিয়পি আছিল। খৰিকাজাই, কেতেকী, শেৱালি ফুলৰ সুগন্ধি বতাহত উৰি ফুৰাৰ দৰে মানুহৰ মনৰ সুগন্ধি বিয়পি আছিল সকলোতে। चांद तारों को छूने की आशा মানুহে একোটা সাধাৰণ আনন্দত নাচিছিল, কিবা এটা ভগাই দিবলৈ ভাল পাইছিল, সপোনতো সান্তনা লাভ কৰিছিল। আকাংক্ষাত আছিল এটা সৰু ঘৰ, বুকুত আছিল একোটা ডাঙৰ সপোন। দিল হে সোতা সা সোতি সি আশা গীতটোৱে প্ৰতিশ্ৰুতি দিয়াৰ দৰে। আনকি চিন্তাবোৰো ব্যক্তিবাদী নাছিল, সেইবোৰ আছিল সম্প্ৰদায়মুখী, যিবোৰক এক সংযুক্ত সমাজৰ কান্ধত মানুহে কঢ়িয়াই লৈ ফুৰিছিল। छोटी सी आशा मस्ती भरे मन की হয়তো 1992 চনত যেতিয়া সপোনবোৰ নতুন আশাৰে ফুলি উঠিছিল তেতিয়া স্বজাতিৰ সমস্যাবোৰ কান্ধত কান্ধ থৈ এক জাতীয় জোৱাৰেৰে উটুৱাই নিছিল আৰু মানুহৰ উদ্বেগবোৰে ৰৈ থাকিবলৈ সাহস কৰা নাছিল। आसमानों में उड़ने की आशा একেলগে আগুৱাৰ একোটা জাতিৰ সন্মিলিত জীপাল প্ৰতিধ্বনিত উদ্বিগ্নতাবোৰ বতাহত হেৰাই যোৱা গুণগুণনিত পৰিণত হৈছিল। এক সংযুক্ত জাতিৰ বিজয় গীতৰ সৈতে উদ্বিগ্নতাবোৰে প্ৰতিযোগিতা কৰিব নোৱাৰিছিল। महक जाऊं मैं आज तो ऐसे ব'লক এতিয়া আমি 2024 চনলৈ দ্ৰুত গতিত আগবাঢ়ি যাওঁ। বৰ্তমান সময়ত আমি সময় জয় কৰিছোঁ, চকলেটৰ দৰে আয়ুস বঢ়াইছোঁ। এতিয়া আমাৰ গড় আয়ুস 73.33 বছৰলৈ বাঢ়িছে। फूल बगिया में महके हैं जैसे কিন্তু ইয়ালৈ আগুৱাই অহা বাটৰ ক'ৰবাত আমি আমাৰ আনন্দ বহু পৰিমাণে হেৰুৱালোঁ। বতাহে কপোৱা পৰ্দাৰ গুণগুণনিৰ দৰে সামূহিক কথা বতৰাবোৰো যেন হেৰাই গ'ল। অৱশ্যে আমি বেছিদিন জীয়াই থাকিবলৈ সক্ষম হৈছোঁ যদিও নিসংগতা যেন অধিক জোৰেৰে প্ৰতিধ্বনিত হয় আজিৰ মানুহৰ জীৱনত, আজিৰ সমাজত। जाऊं मैं बन के बावरिया 1992 চন আৰু এতিয়াৰ জীৱন আৰু আনন্দৰ বিষয়ে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ এগৰাকী আইতা, এজন যুৱক আৰু এগৰাকী মধ্যবয়সীয়া মহিলাৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ। তেখেতসকলৰ বক্তব্য হ'ল এনেধৰণৰ। আইতা, তেতিয়াৰ প্ৰতিসাজ আহাৰেই আছিল ওচৰ চুবুৰীয়াৰ সৈতে ভগাই খোৱা ভোজ। এতিয়া মোৰ ফ্ৰিজ খাদ্যৰে ভৰি থাকে কিন্তু মোৰ হৃদয়খন খালী যেন লাগে। ফোনত অনৰ্গল কথা পাতোঁ যদিও তেতিয়াৰ আইতাবিলাকৰ দৰে তামোল চবাই মন খুলি কথা পতাৰ আনন্দ ল'বলৈ মোৰ কাষত কোনোৱেই নাই। যুৱক, আমি 1992 চনৰ যুৱকৰ তুলনাত বহু বেছিকৈ জানো আৰু আমি পূৰ্বতকৈ সমৃদ্ধ বা উন্নত, কিন্তু মনৰ প্ৰকৃত সংযোগ কমি গৈছে। পৃথিৱীখন মোৰ আঙুলিৰ মূৰত আছে, তথাপিও মই নিজকে খুবেই অকলশৰীয়া অনুভৱ কৰোঁ। মধ্যবয়সীয়া মহিলা, আমি বেছিদিন জীয়াই থাকোঁ, উন্নতমানৰ জীৱন যাপন কৰোঁ, কিন্তু সাফল্য লাভ কৰিবলৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ হেঁচা কেতিয়াও যেন শেষ নহ'ব। এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত নিজকে বান্ধি ৰাখিবলৈ আমি বাধ্য হৈ পৰিছোঁ। প্ৰশ্ন হয়, সঁচাকৈয়ে আমি কল্পনা কৰা বা সপোনত দেখা জীৱনটো এইটো জীৱনেই নেকি? এই তিনিওগৰাকী ব্যক্তিৰ যি ধাৰণা তাৰ বিষয়ে আপুনিও ভাবক, আপোনাৰ মনত কি ধৰণৰ ভাৱৰ উদয় হৈছে। बांध लूं दुनिया যি হওক,
হয়তোবা আজি আমি অধিক তথ্য জনাৰ জিলিকনি আৰু উচ্চাকাংক্ষাৰ কোলাহলৰ মাজত সেই গীতটো পাহৰি গৈছোঁ যিটো গীতে এসময়ত আমাক সংজ্ঞায়িত কৰিছিল প্ৰকৃত মানুহ হিচাপে, যিটো গীতে আমাক সহজ কথাবোৰত মানুহৰ সংযোগৰ উষ্ণতাত ইজনে সিজনক খেদি ফুৰাৰ মাজত আনন্দ বিচাৰিবলৈ সুযোগ দিছিল। যদিও সেয়া বস্তুগত আৰামৰ বাহিৰত আছিল, সিয়ে মানুহক এক মানৱীয় অৰ্থৰ যোগান ধৰিছিল। मस्ती भरे मन की भोली सी आशा অৱশ্যে সেই সামূহিক সুৰ পুনৰ আৱিষ্কাৰ কৰিবলৈ অধিক পলম এতিয়াও হোৱা নাই। দিল হে ছোটা সা ছোটি সি আশা এই গীতটোৱেই তেনেই জীৱন পুনৰ পাবলৈ, তাক আকৌ আৱিষ্কাৰ কৰিবলৈ আমাৰ পথ প্ৰদৰ্শক হ'ব পাৰে, য'ত হাঁহিবোৰ মেগাপিক্সেলত জুখিব নোৱাৰি, বৰঞ্চ ভগাই দিয়াৰ মুহূৰ্তবোৰৰ আনন্দ উপলব্ধি কৰিব পাৰি, য'ত সময়ে আমাক টানি ৰাখিব নোৱাৰে মাহ বা বছৰৰ হিচাপত, কিন্তু দিব পাৰে অভিজ্ঞতাৰ সমৃদ্ধি আৰু সংযোগৰ গভীৰতা। छूने की आशा ভৱিষ্যতলৈ জীৱন হয়তো আৰু দীঘলীয়া হ'ব পাৰে, কিন্তু তাৰ বাবে সুখ সংকুচিত হ'ব নালাগে। 1992 চনৰ ছন্দ দিল হে ছোটা সা ছোটি সি আশা গীতটিৰ আত্মাক মনত ৰাখি জীৱনদায়িনী এই গীতটোৰ এটা নতুন পদ্য আমি ৰচনা কৰোঁ আহক। ভগাই দিব পৰা হাঁহি, মনৰ প্ৰকৃত সংযোগ আৰু জীৱনক আনন্দৰে জীয়াই ৰখাৰ যোগ্য কৰি তোলাৰ সৰল ভাৱনাৰে ভৰা এটা নতুন পদ্য, আপোনাৰ মোৰ বা আমাৰ প্ৰত্যেকৰে বয়স যিমানেই নহওক কিয়। छोटा सा छोटी सी आशा दिल है सोता सा सोती सी आशा मस्ती भरे मन की ভোলি সি আশা সেই সজ আশাৰ সৈতে খাপ খাওঁ আহক, নিজৰ বাবে, ইজনে সিজনৰ বাবে আৰু আগন্তুক প্ৰজন্মৰ বাবে। स्वर्ग सी ढलती खिल रही जैसे আমাৰ এই ভিডিঅ'টো মাত্ৰ এটা আৰম্ভণিৰ বিন্দু। ইয়াক আপোনাৰ নিৰ্দিষ্ট দৃষ্টিভংগীৰ সৈতে খাপ খুৱাবলৈ নিসংকোচে ভাবক আৰু তাক হৃদয়েৰে অনুভৱ কৰক। আপোনাৰ নিজৰ সৃষ্টিশীল স্পৰ্শ যোগ কৰক, আনকো সেই বিষয়ে জনাওক। खिल रहा है सी कोयल की तरह আমাৰ এই ভিডিঅ'টো যদিহে আপোনাৰ ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপুনি যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই আমাৰ আই চেনেলটো ছাবস্ক্ৰাইব কৰক। मछली की तरह मचलू ये अरमान ব'লক আমি আনন্দ কৰোঁ আৰু গাওঁ আশা ভৰা সেই গান। दिल से